মানুহ চাওক না চাৰিওফালে একদম মানুহে মানুহ পুৰা দুৰ্গা পূজা আৰু ভিডিঅ' চাই কেনেকুৱা লাগে ভাল লাগে থেংক ইউ So hello everyone and welcome back to Tushar vlog. So guys, আজি আইছো আমাৰ অভয়াপুৰী গান্ধী ময়দানত আৰু আজি হৈছে মহা অষ্টমী তো সেইভাবে আপোনালোক সকলোকে আমাৰ মহা অষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজি ইয়াতে আমাৰ অষ্টমী বুলি কোৱাটো ভুল হ'ব কাৰণ আজি আমাৰ এদিনত দুটা মানে একেলগে পৰি গৈছে কাৰণ অষ্টমী আৰু নৱমী তো সেইভাবে আজি অষ্টমী আৰু নৱমী একেলগে পুষ্পাঞ্জলি দিম তাৰপিছত ৰাতিও আমি ঘূৰিব যাম তো ক'ত ক'ত যাওঁ সকলো আপোনালোকক দেখাই দিম তো আপোনালোকে অলপ স্কিপ নকৰি ধুনীয়াকৈ চাই থাকক আশা কৰিছোঁ সকলোৰে মোৰ ভিডিঅ'টো চাই ভাল লাগিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া বলক ধুনীয়াকৈ যাওঁ আৰু যাই কিনে ধুনীয়াকৈ দেখাওঁ চ' গাইছ আহি গ'লোঁ এতিয়া মণ্ডপৰ ওচৰত আৰু এতিয়া মানে আমি পুষ্পাঞ্জলি দিম আৰু এতিয়া আমাৰ অষ্টমীৰ পুষ্পাঞ্জলি হৈ আছে অলপ পিছত মানে আমাৰ নৱমীৰ পুষ্পাঞ্জলি হ'ব কাৰণ এদিনতে আমাৰ অষ্টমী আৰু নৱমী পৰিছে তো সেইভাবে এতিয়া আমাৰ অষ্টমীৰ পুষ্পাঞ্জলি চলি আছে আৰু বহুত বেছি মানুহ তো সেইভাবে ইমান অলপ চাইডত আহি কথা পাতি আছোঁ আৰু সেয়াই চাওক মানুহৰ সমাগম পুৰা ইমান বেছি ধুনীয়া লাগে এই দিনটোৱে তো বহুত বেছি ভাল লাগিল এতিয়া আমি ধুনীয়াকৈ পুষ্পাঞ্জলি দিম আৰু পুষ্পাঞ্জলি দি কেনে দেখাম আৰু এইফালে এজন ভাইটি আৰু ভণ্টি আছে ক'ত ঘৰ তোমালোকৰ হয় নেকি কেনেকুৱা লাগিছে আজি ভাল লাগিছে হেপী দুৰ্গা পূজা আৰু ভিডিঅ' চাই কেনেকুৱা লাগে ভাল লাগে এতিয়া থেংক ইউ গাইজ কিবাকে একদম অঞ্জলি দি ওলালো আৰু ইয়াতে আমাৰ খিচাৰীৰ ব্যৱস্থা কৰিছে মানে প্ৰসাদৰ ব্যৱস্থা কৰিছে তো ইয়াতে পৰা অলপ প্ৰসাদ খাওঁ প্ৰসাদ খাই কেনে তাৰপিছত বেলেগখিনি দেখুৱাই আছোঁ এণ্ড গাইজ এতিয়া আমি ধুনীয়াকৈ আমি প্ৰসাদ চসাদ খুৱাই আহিলোঁ আৰু এতিয়া আমাৰ ইফালে আছে দীপাঞ্জন ভাই কি খবৰ ভাই দীপাঞ্জন হেপী পূজা হেপী পূজা ভাই ৰাহুল ভাই আছে আমাৰ ভাৰ্গৱ ভাই আছে হেপী পূজা এইবাৰ সিহঁতক বহুত দিন পিছতো লগ পালোঁ কাৰণ আজিকালি চবে বাহিৰত থাকে চবে কামত ব্যস্ত হৈ গৈছে আৰু তো সেইবাবে আজি আমি একেলগে পূজাতে লগ পাওঁ আৰু এইটোৱে দিন আমাৰ তো যিয়ে নহওক কেনেকুৱা লাগিছে তুষাৰ ভাই চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব বঢ়িয়া 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 ঠিক আছে একদম বঢ়িয়া বাই আৰু গাইছে এতিয়া আমি আহিছোঁ আমাৰ MLA ছাৰৰ ঘৰত আৰু ইয়াতে আমাৰ নৱমী পূজা হৈ গ'ল কাৰণ আপোনালোকক কৈছে এদিনতে আমাৰ অষ্টমী নৱমী পৰিছে তো সেইবাবে ইয়াতে নৱমী অঞ্জলিও হৈ গ'ল তো ইয়াতে ধুনীয়াকৈ অঞ্জলি দি ল'লোঁ আৰু ইয়াতে আপোনালোকক আমাৰ দুৰ্গা মাকো দেখুৱাই দিলোঁ ইমান বেছি ধুনীয়া হৈছে ইয়াতে আমাৰ দুৰ্গা মা তো দেখাই পাইছে আৰু ইয়াৰে পেণ্ডেলখন হৈছে এয়াই তো বহুত বেছি ভাল আপোনালোকে অভয়াপুৰীত আহিলে ইয়াতে আহিবই আমাৰ MLA ছাৰৰ ঘৰত আৰু এইফালে খুৰা আছে প্ৰতি বছৰে দেখাই পাওঁ ইয়াতে আহে কি খবৰ ভাল না বঢ়িয়া ভাল লাগিল বঢ়িয়া হা তোমাৰ ভাল ভাল একদম ঠিক আছে ধন্যবাদ আপোনালোকতো ৰাতিপুৱাতো দেখিলোৱে আমাৰ গান্ধী ময়দানৰ পৰিৱেশখিনি তো তেতিয়া আমি অঞ্জলি দিলোঁ সকলো কৰিলোঁ তো এতিয়া আমি গৈ আছোঁ আমি ডিজনী শুনিছোঁ যে বহুত বেছি ভাল ভাল তাতে পেণ্ডেল হৈছে তো ডিজনীলেণ্ড আৰু বহুত কিবা কিবি মানে মই ইমান নাজানো তো তাত গ'লে আপোনালোকে দেখা পাব মই ফটোবিলাক চাইছোঁ মানে বহুত বেছি ভাল ভাল পেণ্ডেল হৈছে তো আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে অলপ স্কিপ নকৰি ধুনীয়াকৈ চাই থাকক আৰু এইফালে মোৰ লগত আছে দেউতা এইফালে দেউতা আছে এইফালে বাইদেউ আছে এইফালে আছে ভণ্টি আৰু এইফালে আছে মা এইফালে মা আছে আৰু এটা কথা আজি যিসকলে ড্ৰেছ পিন্ধিছে না গোটেই কেইজনকে মই দিছোঁ অকল বাইদেউকো মই দিছোঁ বাইদেউ মানে পিন্ধি আহাৰে মোৰ ড্ৰেছটো তো সকলোকে মই মানে এইবাৰ চাকৰি পাইছোঁ তো যিমান মানে আছে সকলোকে মানে মই ড্ৰেছ দিছোঁ সকলোৱে আজি পিন্ধি আহিছে তো ধুনীয়াকৈ এতিয়া যাম আৰু যাই কিনে আপোনালোকক দেখাই আছোঁ আৰু মই আজি পাঞ্জাবীয়ে পিন্ধি আহিছোঁ অষ্টমী না অষ্টমী বুলি কথা তো ধুনীয়াকৈ চাই থাকক গাইজ বিজনীত আহি গৈছোঁ আৰু বিজনীত অহাৰ পিছত দেখা পাইছে না কি জাম একদম পুৰা জামে জাম এতিয়ালৈকে এটা পেণ্ডেলো আমি নাচালোঁ কেনেকুৱা কৰি যে আজি সকলো পেণ্ডেল চাম তাকে আমি ভাবি আছোঁ বাপৰে জামো কিন্তু লাগিছে এয়া চাওক পুৰা আজি অষ্টমী না অষ্টমীত আৰু বহুত বেছি জাম লাগিছে তো এনেকুৱা অৱস্থা মানে আমাৰ অভয়াপুৰীতো হৈছে অভয়াপুৰীতো চাই আহিলোঁ আৰু ইয়াতে আহিও আমি এনেকুৱাই চালোঁ আৰু গাইছে এতিয়া আমি ফাৰ্ষ্ট পেণ্ডেলত আহি গৈছোঁ আৰু এই পেণ্ডেলটো হৈছে শিৱ শংকৰ কলনীত আছে আমাৰ ডিজনীলেণ্ড বনাইছে তো বহুত বেছি ধুনীয়া পেণ্ডেল এটা বনাইছে ইমান ডাঙৰ এটা পেণ্ডেল বনাইছে তো ইয়াতে আমি ফাৰ্ষ্ট আমি আহিলোঁ তো ইয়াৰে পেণ্ডেলখিনি দেখাম আৰু আপোনালোকে ধুনীয়াকৈ চাই লওক আৰু এয়াই হৈছে সেই তাতে হৈছে পেণ্ডেলখন আৰু মানুহ চাওক পুৰা গৈয়ে আছে
ফাইনালি একদম আহি পালো আমাৰ ডিজনীলেণ্ডত। চাওক না কিমান বেছি ধুনীয়া। অ' মাই গড, ইমান যে লাগিছে না, কি কম, আপোনালোকে ওচৰত আহিলে গম পাল হয়। অ' মাই গড, এতিয়া লাহে লাহে ভিতৰত সোমাই আছো আৰু ভিতৰৰ পৰিৱেশখিনি আপোনালোকক দেখাই আছো। সো গাইজ এইখানে হৈছে আমাৰ ভিতৰত ডেকোৰেশ্যনখিনি। তো দেখা পাইছে কিমান বেছি ধুনীয়া হৈছে। আৰু এয়াই হৈছে আমাৰ দুৰ্গা মা। অ' মাই গড, আপোনালোকে ইয়াৰে পৰাই সেৱা কৰি ল'ব। কি ধুনীয়া একদম, চাওকচোন, মজা লাগিছে কিন্তু মজা। আপোনালোকে আৰু দুদিনমান আছে, আহি কেনে একদম ধুনীয়াকৈ ঘূৰি যাওক। যেতিয়া আৰু এখন পেণ্ডেলত আহি গ'লো, আৰু এইটো হৈছে নেতাজী সংঘ, আৰু ইয়াতে বনাইছে স্বপ্নপুৰী। তো এইটোও অলপ বেলেগ ধৰণৰ আকৰ্ষণ বনাইছে। তো বহুত বেছি ধুনীয়া লাগিছে। ইমান মোবাইলত অহা নাই, কেপচাৰ হোৱা নাই, তথাপিও আপোনালোকক দেখাই দিলোঁ। এনেকুৱাই মানে আমাৰ পেণ্ডেলবিলাক বনাইছে। তো ভিতৰত সোমাই চাওঁ কি কি আছে ভিতৰত। দুৰ্গা মাৰ আমি মূৰ্তি দেখুৱাই আছোঁ, আৰু চাই লওক, এয়াই হৈছে পেণ্ডেল। আৰু গাইজ ভিতৰত আহি গ'লো, আৰু ইয়াৰে পেণ্ডেলখিনি চাওক না, কিমান বেছি ধুনীয়া বনাইছে। আৰু এইফালে আমাৰ দুৰ্গা মাও, কিন্তু এনেকুৱা দুৰ্গা মা আমি বঙাইগাঁৱত চোৱা নাছিলোঁ। বহুত বেছি ধুনীয়া, এয়া চাওক। তাতে যেটো আপোনালোকে মূৰ্তি দেখিলে, সেইটো হৈছে অকল শ্ব'ৰ কাৰণে, আৰু এইটো হৈছে আমাৰ আচল আমাৰ দুৰ্গা মা। তো ইয়াতে সদায় পূজা হয়। তো ইয়াতে আপোনালোকে ধুনীয়াকৈ সেৱা কৰি ল'ব। ফাইনেলি এতিয়া আহি গৈছোঁ আমি মুন টাৱাৰত। তো মুন টাৱাৰৰ পৰিৱেশখিনি দেখাওঁ। আৰু এইটোৱে হৈছে চবতছে ডাঙৰ। ইয়াত চাওক কি ধুনীয়া একদম মুন টাৱাৰ বনাইছে ইয়াতে। অ' মাই গড, আৰু মানুহ চাওক না, চাৰিওফালে একদম মানুহে মানুহ পুৰা। কি লাগিছে কিন্তু। সাজানো বরণডালা, আকাশে মেঘের ভেলা, চলছে ধুনুচি নাচ। আসলার ঘন্টা বাজে, এলো মা নতুন সাজে, আকাশে পুজোর গন্ধ হয়, খুশিতে মন মজেছে। য'ত আমাৰ মানে মুন টাৱাৰটো বনোৱা হৈছে, আৰু তাৰেই হৈছে আমাৰ ইয়াৰে দুৰ্গা মা। এয়াই চাওক কিমান ধুনীয়া দুৰ্গা মা। তো বহুত বেছি ভাল লাগিল, আপোনালোকক দেখাই দিলোঁ। আৰু ভিতৰৰ পৰিৱেশখিনি এনেকুৱা বহুত বেছি ধুনীয়া। আমি মানে সকলো পেণ্ডেলবিলাক ঘূৰি আহিলোঁ, আৰু পেণ্ডেলবিলাক ঘূৰি অহাৰ পিছত এতিয়া আমি অলপ মানে খোৱা লোৱা কৰিম। আমি গীতাঞ্জলি হোটেল বুলি আছে, ইয়াতে আহিছোঁ। তো ইয়াৰে পৰা খোৱা লোৱা কৰি কেনে তাৰপিছত যাম। আৰু এইফালে আমি বিৰিয়ানী চিৰিয়ানী লৈ লৈছোঁ, আৰু বাকীখিনি আহি আছে। আমি সকলোৱে মিলি বহিছোঁ, আৰু তো ধুনীয়াকৈ খাই লওঁ, আৰু খাই কেনে তাৰপিছত ভিডিঅ'টো এণ্ড কৰি আছোঁ। সো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে। তো আপোনালোকক কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব। আৰু আমি খোৱা লোৱা কৰি ওলালোঁ একদম। বিৰিয়ানী চিৰিয়ানী, ফ্ৰাইড ৰাইচ চাইড ৰাইচ বহুত কিবা কিবি লৈছিলোঁ। তো সকলো খালোঁ দালোঁ। এতিয়া ঘৰত যাম, আৰু এতিয়া আমি বিজনীতে আছোঁ বাকী। তো বিজনীৰ পৰা এতিয়া ওলাই যাম। তো আপোনালোকক কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব, কাৰণ ইয়াৰ পিছত ধমাধমাল ব্লগ আহিব। আৰু মই ইনষ্টাগ্ৰাম আইডিটো আহি গৈছে, তো প্লিজ তাত গৈ ফ'ল' কৰক, কাৰণ মই সকলো আপডেট দিওঁ, কি ব্লগ দিলোঁ সকলো ধৰণৰ আপডেট দি থাকোঁ। তো প্লিজ ফ'ল' কৰক। তো আজিৰ কাৰণে বাই বাই, টাটা। আৰু এতিয়া নলৈছোঁ বাই বাই, টাটা। এতিয়া নেক্সট আমাৰ অভয়াপুৰী মেলাত লগ পাই আছোঁ। সিহঁতে হাঁহি আছে, মই যে কৈ আছোঁ যে ইমান জোৰে জোৰে কৰি কৈ আছোঁ না, হাঁহি আছে। তো বাই বাই, নেক্সট অভয়াপুৰী মেলা ছাবস্ক্ৰাইব কৰিব। বহুত বেছি ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিম আমাৰ অভয়াপুৰী মেলা। তো বাই বাই। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক টপ 3 পেণ্ডেল দেখুৱাই দিলোঁ, কাৰণ বহুত বেছি পেণ্ডেল আছে, এইবিলাকতো ইমান দেখাব নোৱাৰিম। টপ 3 পেণ্ডেল দেখুৱাই দিলোঁ। তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ, বাই বাই।